हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल और स्वागतम जनाइছোঁ मोर अन्य এটা ভিডিঅ' লৈ আপোনালোকক আৰু দেখিছে কি এটা ধুনীয়া লোকেশ্যনত আছোহি আৰু মানে ওলাই আহিলোঁ অলপ গম পাইছে পুৰা ধাৰাসাৰ বৰষুণ হৈ আছে আৰু এয়া দেখিছে পুৰা ৰেইনকোট পিন্ধি হ'লেও তিতি গৈছোঁ অলপ আৰু ৰ'ব কৈ আছোঁ দেখাই আছোঁ আপোনালোকক তো এইটো এটা লোকেশ্যনত আছোহি মানে তাৰপৰা কেছটো কি হ'ল ইমান বৰষুণ দিছে এইটো মানে আপোনালোকৰ ডিংজান ছাইড বুলি কয় এইটো ডিংজান ছাইড আৰু ইয়াত লিখা আছে ৰঙাগড়া টি ষ্টেট আৰু তো ওলাই আহিলোঁ আপোনালোকক অকণমান দেখাওঁগৈ বুলি আৰু এইফালে দেখিছে পূৰা বানপানী হৈ আছে আৰু অকণমান আগলৈ এইখিনিত গৈ আপোনালোকৰ নদীখন আছে নদীখনৰ ওচৰলৈ এতিয়া বাৰু যাব নোৱাৰা হৈ আছোঁ এইফালে পানী দেখিছে কেনেকুৱা পানী হৈ আছে গছ ডুবি গৈছে আৰু পূৰা পানী হৈ আছে আৰু এইফালেও আছে পানী আৰু এইটো চাইডো চব পূৰা পানী তো অকণমান জুম কৰি দেখাই দিছোঁ গছ পুৰা ডুবি গৈছে আৰু নদীখন আপোনালোকে বগা দেখি পাইছে চাগে আছে নদীখন আগলৈ গৈ থাকোঁ আৰু আপোনালোকক দেখাই যাম গোটেইখিনি ক'ত কেনেকুৱা পানী হৈ আছে এইফালে বাগানবোৰ অলপ ডুবিছে অলপ মানে কি আৰু ডুবিছে দেখিলে বেয়া লাগে এইবোৰ এনেকুৱা ডুবিব নালাগে আচলতে তো গৈ আছোঁ এতিয়া আৰু এইফালে বাগান চাগানবোৰ দেখিছে ৰাস্তাটো চব কি ধুনীয়া খালী হৈ আছে এটা পৰিৱেশ আৰু এইবোৰ বাগানবোৰ ডুব গৈছে মানে এনেকৈ গুৰি যদি পানীতে থাকিবলগীয়া হয় তো বেয়া হৈ যায় আৰু চব পানী এইফালে এই নলাবোৰত পানী ভৰ্তি হৈ গ'ল আৰু বতৰটো চাওক না এতিয়া বৰষুণ দিবই অকণমান পিছত মানে বৰষুণটো দিবই আৰু মানে মই অকণমান ওলাই আহিলোঁ বোলো আপোনালোককো দেখাওঁগৈ কেনেকুৱা পৰিস্থিতি হৈছে আমাৰ পিনে তাৰপিছত এইখন এখন চৰকাৰৰ স্কুল বনাই আছিলে এখন দেখিছে ইয়াতো পানী হৈ গ'ল এইফালেও পানী চবতে পানী কি ক'ব আৰু